নমস্কাৰ আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল দীপজ্যোতি কলিতা ব্লগছত। তো আজি 5 বছৰ মানৰ মূৰত মানে এখন বাইক আনিব যাই আছোঁ। তো সপোন পূৰা হ'বলৈ গৈ আছে। তো বাইকখন মানে মোৰ লগত যাই আছে আৰু ধ্ৰুৱ। তো বাইকখন কাৰ হয় অলপ পিছত গম পাব। কি বাইক আনিছে ভাই? এতিয়া নকওঁ নেকি, পিছত কম, মানে ছাছপেঞ্চ ৰাখি থৈ দিম অলপমান। তো চাই থাকক আৰু আপোনালোকেও ভিডিঅ'টো শেষলৈকে। মই উঠিলোঁ জিতুদাৰ লগত, আৰু জিতুদা মানে এতিয়া ধ্ৰুৱৰ দাদা, আৰু তাতে আগত মানে যাই আছে বিপুল মামা আৰু ধ্ৰুৱ যাই আছে। তো এনেকৈ যাই আছোঁ বাইকত, মানে এনেকৈ। এইখিনি মানে আমাৰ গাঁৱৰে ৰাস্তা হয়। চাওক, এইখন হ'ল ব্ৰিটিছৰ দিনৰ দলং। আমাৰ গাঁৱতে আছে, মোটামুটি চিংৰাত। তো গাঁৱত নহয়, চিংৰা বুলি কয়। তো টাউনত গ'লে দেখা পায়। তো এইখন হ'ল ৰাস্তা, মানে এনেকৈ যাই আছোঁ আমি বকো ফালে। তো চাই থাকক আৰু ভিডিঅ'টো শেষলৈকে। তো গাইছ, আমি আহি পালোঁ অলপমান আগতে। তো ৰাস্তাৰ সিপাৰে আছে এইটো, মানে এই বাজাজ ডিলাৰ বুলি কয়, সেইটো মানে পালচাৰৰ গাড়ী হ'ব। তো সিপাৰে দেখুৱাবলৈ চেষ্টা কৰিম ভিতৰত, মানে পাৰ্মিশ্যন বা আছে নে নাজানো। তো সিপাৰে যাওঁ এতিয়া। তো চাই থাকক আৰু আপোনালোক। তো গাইছ, এইটোৱে ডিলাৰটো, মানে ইয়াৰ পৰা বাইক লোৱা হ'ব এতিয়া। পালচাৰৰ কিবা এখন লোৱা হ'ব আৰু এতিয়া। তো চাই থাকক আৰু। তো গাইছ, গাড়ীখন আহি পাল এতিয়া। তো গাড়ীখন দেখাই আছোঁ। ভাই, কিমান পৰিল গাড়ীখন? হা, কিমান পৰিল গাড়ীখন? 37। কেনে লাগছে তোৰা? অঁ, এইখন গাড়ী কি ল'ব লাগিব এতিয়া? এইটো লগাব লাগিব না? আচ্ছা, আৰু চিট কভাৰ এইবিলাক ল'ব লাগিব আৰু। আৰু ৰঙা আছিলে, এইটোৱে বেছি পচন্দ লাগে না? বেছি ভাল লাগে। আচ্ছা, আৰু বাকী একো নাই, ডাবল ডিছৰ ল'লোঁ। ঠিকে আছে। দামটো কিমান পৰিল? দামটো কৈ দিছোন একবাৰ, কিমান পৰিল? দামটো কিমান পৰিল? 137। একো নাই। আৰু এইটো মিটাৰটো বঢ়িয়া দিছে। মিটাৰটো অন কৰিলে নিউট্ৰেল ABS বুলি আহে। ABS আগতকৈ ভাল আৰু বৰ্তমান। আগতকৈ যিটো নতুন, এইটো আগতে BS4 আছিলে, এতিয়া BS6 হ'ল। আচ্ছা, BS নতুন ভাৰ্চন আহিলে, নতুন ভাৰ্চন এখন সেইকাৰণে ভাল লাগিল আৰু। তো আৰু ভিতৰত কেইখনমান গাড়ী আছে শ্ব'ৰুমত, তো সেইকেইখনত দেখাই দিম পাৰিলে, চেষ্টা কৰিম। তো ইয়াতে কেইখনমান গাড়ী আছে, মানে এভেঞ্জাৰ আছে 3খনমান। বাকী ইহঁতৰ শ্ব'ৰুমটো হ'ল আদাবাৰীত, মেইন শ্ব'ৰুমটো। তো ইয়াতে কেইখনমানে আছে। তো NSও আছে, তো আপোনাৰ পালচাৰ অল মডেলো আছে। আৰু গাড়ীৰ গোটেই কাম চাম ক্লিয়াৰ হৈ গ'ল, এতিয়া যাৱাৰহে কথা আৰু আমাৰ। মানে বৰষুণ আহিব আছে লাহেকৈ। তো ইয়াৰ পৰা লোৱা হ'ল গাড়ীখন বাজাজ ফাইনেন্স, বাজাজৰ পৰা। তো 6 গাঁৱত আছে এইটো ডিলাৰটো। তো বাইক চাইকটো লোৱা হ'ল, এতিয়া আহিলোঁ, মানে পাছত আছে 3জন। তো গোটেইবিলাক যাই আছোঁ একেলগে। তো এইপিনে ৰাস্তাখন ধুনীয়া হৈছে, পানী চানী পৰি কিনে। তো যাই আছোঁ এতিয়া। গাইছ, এটা ভাল খবৰ, আমি বকৰ পৰা আহি থাকোঁতে, বাইক লৈ আহি থাকোঁতে মানে গম পালোঁ, চুকুনিয়াত মানে কিবা বস্তু এটা ল'ব খোজোঁতে গম পালোঁ যে বিকাশ চেত্ৰীদা ইপিনেদি আহি আছে চুকুনিয়া হৈ। তো অলাচাম ৰাইড কৰি আছে। তো তেখেতক লগ পালোঁ। তো তেখেতক লগ পোৱাখিনি সময়খিনি মানে অলপমান হ'লেও কেপচাৰ কৰিছোঁ। তো ফটো উঠিছোঁ কপি, মানে ভাল লাগিছে খুব। মানে এনেকৈ ইমান ডাঙৰ ইউটিউবাৰ এজন লগ পাম বুলি ভবা নাছিলোঁ, ইমান কি কয় অচানক, মানে লগালগ লগ পাম বুলি ভবা নাছিলোঁ। তো অলপমান এটা ক্লিপ কিবা কৰিছোঁ, তো চাই ল'ব আৰু সেইটো।